মোৰ গৰুটো খাব নাপাই শুকাই কিনে গৈছে। মই গৰুটো কিবা খা ঢাকা জাগাত দিব পাৰিলি তাৰপিছত গৰুটো বেচিলে বহুত পইচা পালো। মোৰ গৰুটো কিবা চোক লাগছে নেকি চাই হ'ব। মোৰ গৰুটো শুকাই কিনে গেলে। ৰ মই তামোলৰ মাজত লুকি থাকো। কোনে গৰু দিছে? ইমান কষ্ট কৰি দিছো, দিন ৰাত একাকাৰ কৰি দিছো, ইমান কষ্টৰ ফলত জিকা খেতি হৈছে, নতুনকে হোৱা পুলি কেইটা খাই শেষ কৰি দিলা। কোনে যি চাই আজি মই ধৰা পৰিলো হয়, গৃহস্থ মানুহ আহি পালে হয়। ৰ আজি মই গৰুটো আনোগৈ নহ'লে মই মাৰ খাব লাগিব। তই মই বস্তু গৰু কিয় দিছা? কি হৈছে মই দিছো? মোৰ গৰু মই যেতিয়া দিব তোৰ কি হৈছে? মোৰ বস্তু কিয় দিছা? তই মোৰ সেইদিনা নেচেৰা কেইডাল গৰু দি খুৱাইছে। কোনদিনা তই দেখা পাইছা নেকি? আজি দেখোন প্ৰমাণ হ'ল। অলপ বেছি হৈছে। তই মোক ঠেলা বা সাহস কৰিব পালি। মোক মাৰিবলৈ কয় গৰু দি মুখে মাছাটো আজি শেষ কৰি দিয়ে।
ঐ তই ইয়াৰ বস্তি ইয়াৰ চিকাতনে গৰু দিছা নেকি? অ দিমা মই কি কৰবি এই শুন তোক মই ভালকে বুজাই দিওঁ কেইডালমান চিকাৰ অন্তে কিমান কষ্ট হ'ব হয়নে নহয়? এতিয়া তোৰ যেনিবা ধানৰ তই খেতি কৰছা তোৰ খেতিখিনিক যদি ই গৰু দেই তোৰ কষ্টখিনি এনেই যাব নাযায় যাব গতিকে তই ইয়াক বস্তিত গৰু দিয়া বিচিনা নাই তই কৈছো মোৰ বাৰু আজি খুলিছে এতিয়া তই ইয়াক ক্ষমা কৰিব লাগে আৰু লোকৰ বস্তিত ইনকা লোকৰ বস্তিয়ে হওক বা খেতি পথাৰ হওক গৰু দিবি নেকি তই নেদিবি দিবি নে নেদা নেদা এতিয়া তই ইয়াক ক্ষমা কৰিব লাগিব বলদাম মোৰ খুলিছে তই মোক খানা কৰিব পাৰিবি না দে বাৰু মই তোক ক্ষমা কৰিছো এইটো ভুল আৰু দ্বিতীয়বাৰ নকৰিবি এইটো হ'লে মই দ্বিতীয়বাৰ কেতিয়াও এতিয়া তই গৰুটো লৈ যা আৰু এইটো ভুল আৰু কেতিয়াও নকবি দেই তাই যাব